তো গাইজ ভূটানৰ ভিতৰত আমি সোমাই গ'লো এই ভূটানৰ যিটো ৰাস্তাটো এতিয়া যাম আমি এতিয়া মেইন ভূটানক গিলি আমি যে কিতাপ আজি পঢ়িছিলোঁ গাইজ গৰাখহনীয়া এই গৰাখহনীয়া মানে একদম আমাৰ আকাশ ভাই বলে ফটো তুলে বলে 2 কপি ফটো তুলি দিওঁ এই জেগাটোত মানে যিটো মজা ভিউ গাইজ সেটা চাব মানে আমেৰিকাৰ দৰে মানে একদম পালচাৰ মই বগা কৰি লৈছি লৈ কিনে একদম ড্ৰেছটো মানে আমেৰিকাৰ দৰে গাইজ ইয়াতে বাবলু গলৰ এক পেকেটৰ দাম গাইজ 10 টকা জমনি কথা যিমান আমি ভূটানৰ ভিতৰত খৰচো যাই যাবি আকৌ এইটো জেগা পাইছোঁ আমি ঘূৰি ঘূৰি 1 লিটাৰ তেল লৈছে 62 তো যদি ভূটান আহে তো অলপমান টাংকিটো খালী কৰি লৈ আহিব গাইজ ওয়েলকাম ব্যাক টু নিউ ব্লগ আমি যাইছো ইন্টাৰনেশ্যনেল তো গাইজ আমি গৈছো আমাৰ গাতে লাগি থকা দেশখনত মানে ভূটানত আমি যাম সব মানে কেনেকৈ থাকে কি থাকে মানে অৱস্থা কৰিম মানে কেনেকৈ থাকে কেনেকৈ ঘৰে এই টু জেড মানে ভূটানৰ ভিতৰত মানে কি আছে সকলো দেখাব চেষ্টা কৰিম তো চাই ৰাখ তুমি ভয়েরা हर थरायो मेरा सांस को तुम्ही बिना तो जीत बनी मेरो हार हो লেতেৰা বৰষুণ দিবা হৈছিল মানে বঢ়িয়া বৰষুণ মানে আজি মানে বতৰটো মানে বহুত কুফিয়া লাগিছে আমাৰ মানে আমি ওলাই আহোঁ ৰ'দ দিবা হৈছিল এতিয়া আকৌ বৰষুণ দিবা হৈছিল মানে কি বুলি ক'ম আৰু এতিয়া ৰেইনকোট আছে আমাৰ ৰেইনকোট এতিয়া ৰেইনকোট পিন্ধি আমি যাম এইটো ভূটান এই টু জেড দেখাম গাইজ এই টু জেড কিনকিনকৈ বৰষুণ পৰি আছে ৰেইনকোটটো আনা বহুত কাম দিছে মোক মাদাৰে কৈছিল কি ৰেইনকোটটো লৈ যাওঁ মই বিশ্বাস কৰা নাছিলোঁ যে বৰষুণ দিব ফাইনেলি ৰেইনকোটটো আৰু বহুত ভাল কাম হ'ল আজি গাইজ এই যিটো চকটো আছে এই চকটোত মানে আপোনাৰ মানে ইণ্ডিয়া আৰু ভূটানৰ দুটা কাৰেঞ্চি চলে মানে আপোনালোক ভূটীয়া পইচা দিলেও খাব পাৰিব আপোনালোকে আমাৰ ইণ্ডিয়াৰ পইচা দিলেও খাব পাৰিব भैया गाड़ी रख सकते हैं क्या इधर ओके ফাইনেলি আহি পালোঁ আমাৰ এইটো যিটো ভূটান গেট এই ভূটান গেট আহি পালোঁ মানে এতিয়া বৰ্তমান আমাক এতিয়া পাৰ্মিটৰ কাৰণে কাৰ্ড এখন দিব তাৰ কাৰণে আমাৰ ডকুমেণ্টছ দৰকাৰ পুৰা ফুল অৰিজিনেল ডকুমেণ্টছ লাগিব হয়তো যদি গাড়ী আনে গাড়ীৰ কাৰণে আপোনালোকৰ লাইচেঞ্চ আৰু RC আমাৰ জমা দিব লাগিব তাৰ উপৰি আপোনালোক ভোটাৰ ID যদি ভোটাৰ ID না আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট যদি বাৰ্থ চাৰ্টিফিকেট না দিলে পাছপৰ্ট দি কিনে আপোনালোকে সোমাব পাৰিব আৰু গাইছ আহি গ'ল ভূটান এতিয়া বৰ্তমান ভিতৰত আৰু গাইছ হেলমেট পাছ দিব মানে আমাৰ তো অসম পুলিচ কৰে নহয় অলপমান কৰি কিনে ওলছোঁ আৰু সেই নহয় আৰু এটা পুৰা ফাইন মানে লেতেৰা ফাইন মানে এটা বস্তু কওঁ এটা যোনটো ঘৰ একদম চাইনা টাইপ মানে অলপমান কালাৰ কেইটা একদম আঁকে মানে একদম মাল্টি কালাৰ আৰু মানে চাইনা টাইপ ফিল হয় তো গাইজ ভূটানৰ ভিতৰত আমি সোমাই গ'লোঁ এই ভূটানৰ যিটো ৰাস্তাটো এতিয়া যাম আমি এতিয়া মেইন ভূটানক গিলি এতিয়া কোনখন গেটত গ'লে আমি যাব পাৰোঁ আপোনালোকে চাই থাকক ভাই এতিয়া মই চলাওঁ নেকি কি কোৱা মই চলাই দিওঁ আৰু এতিয়া এইখিনি আৰু গাইজ আমি ইণ্ডো বৰ্ডাৰৰ ভিতৰত আছোঁ যে বৰ্তমান আৰু আমাৰ মানে এনেকুৱা লাগছে অলপমান মানে শ্বিলং ফিল হৈছে আৰু বা চাইনা ফিল হৈছে যদি চাইনা যাই পোৱা নাই মানে আন্দোলন খচৰ মানে চাইনা আৰু জাপান টাইপৰ অলপ মিল আছে না তো অলপ মানে চাইনা টাইপ বা জাপান টাইপ ফিল হৈছে অলপমান আৰু এটা ধুনীয়া মজা লোকেশ্যন এটা পালোঁ আৰু তাক চাব পাৰে মজা মানে বঢ়িয়া লোকেশ্যন এটা আমি ৰখি দিওঁ এই যিটো ভূটানৰ যিটো ৰাস্তাটো সেই ৰাস্তাটো সোমাই আহিলে ফাৰ্ষ্ট আমি যিটো স্পট পাম সেইটো হৈছে এইটো এটা মানে একদম টেম্পল নে কি গম নাপাওঁ এইটো ফাৰ্ষ্ট আৰু আৰম্ভণি আমাৰ আৰু বাপ্পা ঐ চলি ফটো মাৰিব ৰৈছে আহিছে যি নাকল লওঁ ফিয়াৰছো কি ক'বা তোমাৰ যে ফিলিংটো কেনেকুৱা লাগিছে আজি ইণ্টাৰনেশ্যনেল আহান লাগছে নে অলপমান মিছা নকবা সৰু সুৰা ইণ্টাৰনেশ্যনেল আমিতো আহিয়ে থাকোঁ যাই থাকোঁ না ফটো তোৰ মন নকবা তো গাইছ আজিতো আমাৰ সৰু সুৰা ইণ্টাৰনেশ্যনেল ট্ৰিপ বুলি ক'ব পাৰি ইণ্টাৰনেশ্যনেল যিটো এখন দেশ আমি ভাৰতত থাকোঁতে আমি আজি ভূটান দেশত আছোঁ এই জেগাটো পালোঁ এইটো গম নাপাওঁ এইটো বুদ্ধদেৱৰ মন্দিৰ নে কি গম নাপাওঁ কি এটা এনেকৈ বনাই আছে বস্তুটো আৰু যেবাৰে মই ৰেইনকোটটো হ'ল কম সেইবাৰে বৰষুণ দিয়ে ধৰিব মানে মোৰ লগত আজি মানে ৰেইনকোট লাগবই মানে মই গম পাইছোঁ তো গাইজ আমি এতিয়া বৰ্তমান এইটো জেগাত আছোঁ এতিয়া আমি এখন যি গাঁওখন আছে আপোনালোকে চাব চেষ্টা কৰিব পাৰিব ইয়াৰ পৰা দূৰৰ পৰা দেখি গম নাপায় এই গাঁওখন যাব লাগিব মানে ভূটান আহিব ন গাইজ পুৰা ডকুমেণ্টছখিনি আনিলি হ'ল কোনো ধৰণে 1 টকা দিব নালাগে মানে 1 টকা মানে কোনো ধৰণৰ টেক্স একো নাই ডাইৰেক্ট আহিব আৰু খালি ডকুমেণ্টছ লাগিব গাইজ গম নাপাওঁ মানে ভুটিয়াহঁতৰ ক'ত ইমান টকা কামাইছে কিন্তু লেতেৰা টকা কামাইছে মানে য'ত যাম চব টয়টাৰ গাড়ী মানে চব ইচুজু মানে আমি ভাবিছিলোঁ কমলা বিক্ৰী কৰি থাকে ইয়াতে নহয় গাইজ লেতেৰা ধুনীছিল লেতেৰা তো গাইজ এনেকৈ ঘূৰাই আৰু এটা মন্ত্ৰত আছে মন্ত্ৰটো মাতি এইটো বস্তু ঘূৰাই থাকে মানে এই চাইডৰ পৰা এই চাইডত গ'লে মানে এনেকৈ তো গাইজ ওলাই যাবৰ পৰাই তো গাইজ চাই আছোঁ বৰ্তমান এতিয়া মেইন জেগাত গ'লে মানে এতিয়া বৰ্তমান বাকী পানী জিৰে পানী সব ভূটানৰ মাল এগিলা সব ভূটানৰ মাল
তো গাইছ আহি মানে সেই যিটো মন্দিৰটো আছিল মন্দিৰটোৰ পৰা এতিয়া দুটা ৰাস্তা আছে এতিয়া এপান দি গেলে আমি পাম সেকেন্ড গেট খান কিন্তু সেকেন্ড গেটেদি গেলে আমাক মানে সোমব নেদে মানে আৰু বাহিৰত সেইফালে যাব নেদে মানে আৰু সেনেকৈ পাৰ্মিট দিব লাগিব তাৰে কাৰণে সেইফালে যাবৰ কাৰণে তো যিটো আমাক সেকেন্ড গেট যাব নেদে আমি এফালে যাম এখন গাঁও এখন আছে গাঁওখন দেখাব চেষ্টা কৰোঁ ভাই কি একা বেকাৰ ৰাস্তা বৰ্তমান আমি ভিউ চাবৰ কাৰণে মানে এই লং ৰোডটো লৈছোঁ মানে প্ৰথমত আহা মানে গাঁওখনত আহা যিটো লং ৰোডটো এই লং ৰোডটো লৈছোঁ যাতে ভিউটো আপোনালোক দেখাব পাৰোঁ ক'ত কি আছে আৰু গাইজ ইয়াতে মানে ভূটানৰ এইটো এটা নিজৰা আহি থাকোঁতে এটা চাব পাৰে আমি যে কিতাপ যি পঢ়িছিলোঁ গাইজ গৰাখহনীয়া এই গৰাখহনীয়া মানে একদম খহি আছে মাটিমাহা খহি যাই আছে মানে পানীত গাইজ ৰেষ্ট লোৱা কমপ্লিট ভাই বলা 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 মেইন জেগাত হ'ব লাগিব মেইন জেগাত হ'ব লাগিব বলা ভূটান আৰু বেছি নাই আৰু অলপ আছে তো গাইজ দেখাব চেষ্টা কৰিম সকলো ভূটানখন চলো আৰু জেগাটো আমি বিদায় দিলোঁ বাই বাই যাওঁতে যাইছোঁ এপান দি আকৌ A few minutes later. তো গাইছ আহি গ'লো ভূটান টাউন বৰ্তমান চাব পাৰে ভূটানৰ মেইন যিখন টাউনখন আছে এইটো হৈছে তাই ভূটানৰ ভিতৰত আহি পালোঁ আৰু গাড়ীখন থৈছোঁ তাতে মানে কাৰণটো আছে গাড়ীখন তাতে থৈ দিয়া মানে তাতে বহুত কিছু নিয়ম আছে মানে তো গাইছ য'ত বগা ষ্টক আছে তাতে মানে গাড়ীখন পাৰ্ক কৰিব পাৰি আৰু মানে বহুত নিয়ম আছে মানে ৰাস্তা এতিয়া ধৰিব নোৱাৰি মানে কোনোবা এটা ৰাস্তা দি গ'লে মানে শুদ্ধ হয় এপানী যাবা কোনোবা যদি এপানী যাবা উল্টা পাল্টা যায় আকৌ সিহঁতে মানে পানিছমেণ্ট দিয়ে পানিছমেণ্ট মানে কেনেকুৱা এই আগপাক ঘূৰাই দিব বাইকখন লৈ আৰু সেনেকৈ আৰু সেই পানিছমেণ্টটো তাৰ কাৰণে মানে আমি গাড়ীখন থৈছোঁ থৈ বিন্দাছ ভৰি দি খোজ কাঢ়ি থাকোঁ কাৰণ গাইছ ভৰিত কোনো ধৰণৰ ফাইন নাই ব্লগ কৰি থাকিম ব্লগৰ মাজত খাই বৈ লওঁ ভূটানৰ ভিতৰতে এখন হোটেল এখন দেখা পালোঁ এটা মানে চাহ তাহ পুৰা মজা পায় মানে তো অকণ কিবা খাই লওঁ চাহ আহি পালে আমাৰ চাহ যাওঁ মোক মানে চাহটো লাগব মানে চাহটো একদম দৰকাৰী চাহটো হৈছে যদি মানে ভূটানৰ ভিতৰত হোটেল মানে হোটেলখন টোটেলি মানে একদম মানে আছাম ষ্টাইলৰ আৰু মানে ইণ্ডিয়ান ষ্টাইলৰ মানে হোটেল আৰু চাহকাপ মানে বেষ্ট আৰু মজা চাহ পাবি মানে কি বুলি ক'ম আৰু আপোনালোকক খাৱা লগতে কমপ্লিট এতিয়া আমি এইটোত যাওঁ তইতো যাই পোৱা নাছিলি এইটো ছেকেণ্ডে যাই পাইছা চবতে গৈছোঁ চবতে গৈছে তো গাইজ ভূটানৰ যোনটো আমাৰ এই টাউনখন আছে টাউনখনৰ ভিতৰতে এইটো এটা বস্তু এটা আছে এইটো মন্দিৰ আনো লাগছি গাইজ বস্তুটো গম নাপাওঁ ইয়াতে যাওঁ একবাৰ ভিজিট কৰোঁ চাব পাৰে গাইজ পুৰা ফুল জেগাটো ফটো শ্বুটৰ কাৰণে বেষ্ট জেগা হ'ব এইটো আমাৰ আকাশ ভাই বোলে ফটো তোলে বোলে 2 গ্ৰাম ফটো তুলি দিওঁ এই জেগাটোত মানে যিটো মজা ভিউ ইয়াৰ পৰা আমি যদি এংগল লওঁ মাজত যদি এক ৰাখি দিওঁ দিনে ফটো এটা মাৰি দিওঁ নেক্সট লেভেল ফটো এটা হ'ব তাতে জৰ্ডান চৰ্ডান চব আছে দেখিছেনে এইবিলাক জৰ্ডান কিমান কাই দিছে বা জৰ্ডান মাহ গম নাপাওঁ আৰু তো গাইছ এটা চাব মানে আমেৰিকাৰ দৰে মানে একদম পালচাৰ মই বগা কৰি লৈছি লৈ কিনে একদম ড্ৰেছটো মানে আমেৰিকাৰ দৰে আৰু গাইছ চাব এটা পুলিচৰ বাইকত মানে একদম মজাকৈ মানে হোৱাইট কালাৰ কৰাইছে মানে একদম আমেৰিকান ষ্টাইল এই দোকান মানে চাব পাৰে আপোনাৰ মানে মেক্সিমাম 90s দোকান লাগিছে মেক্সিমাম মানে ইয়াতে গাইজ ইয়াতে বাবলু গলৰ এক পেকেটৰ দাম গাইজ 10 টকা গাইছ মানে বাবলু গল এক প্লেট বাবলু গলৰ দাম 10 টকা গাইজ ঘৰ চৰ চাব পাৰে মানে এইবিলাক ঘৰ মাহা মানে ষ্ট্ৰাকচাৰটো মানে একদম বেলেগ মানে অলপমান মানে একদম ভিন্টেজ ষ্টাইল টাইপ কালাৰফুল নহয় ঘৰ মাহা হয়তো ইয়েলো কালাৰ দিছে হয়তো হোৱাইট কালাৰ এই দুটাই আছে মেক্সিমাম নালাৰ প্ৰভিজন মানে ভাল লাগছে মানে একদম ডাঙৰ ডাঙৰ নালা মানে সৰু সৰু নালা নহয় একদম ডাঙৰ ডাঙৰ নালা পানী মাহ মানে একদম হম গুচি যায় চব পানী যিমান বিল্ডিং মাহ আছে বিল্ডিং মাহ যিমান ডিজাইন মানে অলমষ্ট চব চেম মানে চবতে মানে টয়োটাৰ গাড়ী মানে কি বুলি ক'ম আৰু আপোনালোক কৈছিলোঁ মই এটা টয়োটাৰ গাড়ী মানে দেখাই পাবি আৰু চবতে টয়োটা এখন আৰু এখন গুটকাৰ দোকান কিন্তু এটা জমনি গুটকা পেকেট পায় চিগনেচাৰ পায় ৰজনী পায় কিন্তু সেই নাপায় যিটো মছলাটো আছে সেই জাৰদা নাপায় নে কি হয় আকৌ যাওঁতে আহি পালোঁ গাড়ী নাপাওঁ আৰু আৰু বেলেগ জেগাত যাব আছে আৰু বেলেগ জেগা কি আছে বেলেগ জেগা এনেকৈ নাই তই গম পাই নাপা এখনি তই তো গাইছ বেছি দিন নকৰোঁ যাই থাকোঁ এখানে আছিল ভূটানৰ মানে এখন সৰুকৈ টাউন এখন এটা উৎসৱ এটা হয় সেই উৎসৱৰ টাইমত একবাৰ আহিব চেষ্টা কৰিম মানে গোটেই টাউনখন মানে সজাই দিয়ে মানে ধুনীয়া লাগে মানে সেই উৎসৱটোত আহিলে সেই উৎসৱটোত এটা আহিব চেষ্টা কৰিম নেক্সট ব্লগত আৰু কেতিয়াবা গেলি ইন ফিউচাৰ তো এখানে আছিল টাউনখন বিৰাই দি আৰু গৈ থাকোঁ আমাৰ বাইকখনে তাতে থোৱা আছে তো গাইছ যাই থাকোঁ আৰু বেছি দেৰি নকৰোঁ ষ্টেণ্ড ল'লোঁ তো যাই থাকোঁ বাই বাই ভূটান কথা ভাবছোঁ মানে আমাৰ আকাশ ভাইকে থৈ যাওঁ নেকি ভূটানতে মজাকে উঠিয়া পিতা বিয়া পাতি থাকি যাবি এটা চলি পৰি জন্ম দিবি মই আহি থাকিম এতিয়া ক'বাৰ ল'বা দেই কি কোৱা
জমনি কথা হৈছে আমি মানে হৰলো মানে আমি মানে হেপান নিয়াকে ঘূৰি আহিলো মানুহটা ক'লে কি এইটো ৰাস্তা দি আহিবি আমি ঘূৰি আহিলো আহি কিনে আকৌ যিটো টাইম সোমাইছিলো সেই টেম্পলটো পাই গ'লো মানে আল্টিমেটলি আমি ক'ব পাৰো আমি হৰছি বৰ্তমান এই অভদ্ৰটোৰ কাৰণে মই ক'লো কি হেপান দিছ কিন্তু নাহে ই অহাতে ই এপান দিহে বোলে এটা ৰাস্তাতে গাঁওখানে দি মানে এপান এটা ৰাস্তা আছে এই ৰাস্তাটো দি আমি আহিলো আহি কিনে বৰ্তমান আকৌ হৰাই কিনে আকৌ একেলি আহিলো সেই মুল্লুকখন বেকাৰ ঘূৰি এতিয়া মানে গাইছ আকৌ হেপান দি যাব লাগিব তো প্ৰব্লেমটো মানে কি হৈছে না গাইছ নহ'লো আমাৰ এটা চিম কাম দিয়া নাই মেইন কথা চিম কাম দিয়া নাই মানে নেটৱৰ্ক নায়েই মানে ফোন মাৰিলেও মানে নালগিবই মানে নেট অন হৈছে নে কি হৈছে আকৌ অহা নাই বেলেগ দেশ নাই ইণ্টাৰনেশ্যনেল আছোঁ যি নহওক তেলৰ ক্ষেত্ৰত এটা বস্তু দেখাম আপোনালোকক তেল ডিপুত যাই কিনে দেখাইছোঁ আপোনালোকক মানে তেলৰ ওপৰত আৰু কিবা এটা বস্তু দেখাইছোঁ আপোনালোকক ভূটানটো ফুৰিব আহিব পাৰি মেইন বস্তুটো হৈছে মানে এটা তেল ভৰাব লাগে মানে তেলৰ এটা দামটো হৈছে 62 পাৰ লিটাৰ আমাৰ য'ত 98 নে 90 চলি দিছে ইয়াতে হৈছে 62 অনলি লিটাৰৰ দাম 1 লিটাৰ তেল হৈছে 62 তো যদি ভূটান আহে তো অলপমান টাংকিটো খালী কৰি লৈ আহিব ইয়াতে তেলটো ভৰাই ল'ব আৰু মজা পিউৰ তেল আকাশ ভাই মানে বস্তু লৈ আছে মানে যোনে ডকুমেণ্টছখিনি জমা ৰাখিছিলে জমা ৰখা ডকুমেণ্টছখিনি লৈ আছে লৈ কিনে তাকে যাম আৰু এতিয়া ভূটান এৰি ভূটান বাই বাই ডাইৰেক্ট অসম কি গাইছ ইয়াতে ঘুমে আছে যাবা আৰু ঘৰত উঠ গাইস ফাইনালি ব্লগ এটা এন্ড যদি আজি ভিডিওটো ভাল লাগে তো পুরা 200 লাইক কৰি দিলে বেছি টাৰ্গেট এখানে 200 লাইক আৰু কমেন্টত লিখি দিও কেনে লাগিছে ব্লগটো আজি লৈ এইখিনি জয় অসম